নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। পানী লাহে লাহে শুকাব ধৰিছে, সকলোৰে জীৱনলৈ আগৰ দৰে পৰিস্থিতি ঘূৰি আহক। কিন্তু আমাৰ এইফালে জানেনে, এতিয়া পানী পূৰা বাঢ়ি আছে। বাৰীৰ পিছফাল পূৰা পানীৰে ভৰ্তি হৈ গৈছে। লেট্ৰিন বাথৰুম পানীত ডুব গ'ল। ক'ৰ পানী কি কথা কেনেকৈ আহিছে নাজানো বাৰু। এনেকুৱাকৈ বাঢ়ি থাকিলে চোতালত উঠিব লাহে লাহে। ইফালে আকৌ হাজো ব্লকত আজি আমাৰ কামো আছিল, মাতিছিলে, কিন্তু বাইদেউক ক'লোঁ যে বাইদেউ মই আজি যাব নোৱাৰোঁ। ময়ো যিহেতু সৰু হৈ আছে, সি পানীনো কি বস্তু নাজানে, খেলিব যাবও পাৰে, সেইটো এটা ভয় সোমাই গ'ল। সেয়ে বাইদেউক কৈ দিলোঁ নাযাওঁ বুলি। বাইদেৱে ক'লে ঠিক আছে বাৰু, নালাগে আহিব। এইফালে আকৌ এওঁ ক'লে পানী যিহেতু বাঢ়ি আছে, তুমি মাৰ ঘৰলৈকে যোৱা। সেয়ে মই আৰু এওঁ ডিচিশ্যন ল'লোঁ যে মই আজি মাৰ ঘৰলৈ যাম। ভাইটিয়ে নিব আহি আছে, তো মই ওলাওঁ, আপোনালোকক লগ পাই আছোঁ ওলাই পেলাই। ওলোৱা ৰেডি হৈ গ'ল, ভাইটি আহি পোৱা নাই, তাক ৰখি আছোঁ আৰু ময়ূৰক ওলাই লওঁ। তুমি পাপু পুৰি গেল। আহা 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 পাপু। মই ৰেডি, মামা কিন্তু আহি পোৱা নাই। আহি পালে আমি যামগৈ মামাচেৰ ঘৰলৈ। তো চাই থাকক ভিডিঅ'টো। কেতিয়াবাই ওলাই ৰেডি হৈ আছোঁ। ভাইটি মানে আহি পোৱাত দেৰি কৰিলে, সি আহি পাইছে। এতিয়া মানে কি হৈছে, হাজো হৈ সি আহিব নোৱাৰিলে, সি শিঙিমাৰি হৈ আহিব লগা হ'ল। সেইফালেও অকণমান পানী উঠিছে বোলে। সি আহি পালে। সি এতিয়া মানে ইয়াতে মাছ আনিব গৈছে, মানে এওঁৰ লগত। ইয়াতে মানে মাছৰ পূৰা দাম কমি গৈছে, 50 টকা 30 টকা এনেকুৱা কেজি হৈছে। মানে বাৰিষাৰ ফালে মানে মানুহৰ একেবাৰে ফিচাৰীবোৰ পানীত পূৰা ডুবি গৈছে, সেইকাৰণে মাছৰ দাম পূৰা কমি গৈছে এইকেইদিন। কিন্তু ইয়াৰ পিছত যে কিমান বেছি দাম হ'ব মাছৰ, সেইটো কল্পনাও কৰিব নোৱাৰি। পানী পূৰা বাঢ়ি আছে, ইয়াত দেখিছেনে, পানী পূৰা আহিছে। টাটা দিয়া। মই এইমাত্ৰ ঘৰ আহি পালোঁ। এইটো আমাৰ আইতা, এইটো আমাৰ মা, এইটো আমাৰ মাই, এইটো আমাৰ মনিকা। মনিকা কোন বাৰু আপোনালোকে গম পাব লাহে ধীৰে। মনিকাই ভাত বাঢ়ি আছে, আমি ভাত পানী খাওঁ। ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব। এতিয়াৰ পৰা মাহঁতৰ ঘৰত ভিডিঅ' পাই থাকিব, আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব।